এক অদ্ভুত ঘটনা সংঘটিত হৈছে নলবাৰীৰ মুকালমুৱাত চুৰৰ আত্মীয় তাণ্ডৱ চলাইছে এমনত আমি দৰ্শকক জনাইছো এবাৰ মুকালমুৱাত চুৰৰ আত্মীয় তাণ্ডৱ চলাইছে ভাঙি চুৰমাৰ কৰিছে আত্মীয়ৰ দোকান হাত ভাঙিলে দোকানৰ গৰাকীৰ যোৱা মাহত আব্দুল খাই নামৰ লোকজনৰ ঘৰত চুৰি কৰিছিল সৈয়দ আলী নামৰ লোকজনে আৰক্ষীক এই সম্পৰ্কত গোচৰ দিয়া হৈছিল যদিও আৰক্ষীয়ে সৈয়দ আলীক আটক কৰা নাছিল সোমবাৰে সৈয়দ আলীক আব্দুল খায়ে দেখা পোৱাৰ লগে লগে পলায়ন কৰে সৈয়দ আলীয়ে ইয়াৰ পিছতে সৈয়দ আলীৰ আত্মীয়ই আব্দুল খাইৰ হাৰ্ডৱেৰ দোকানখন এনেদৰে লণ্ডভণ্ড কৰিলে আক্ৰমণ কৰি ভাঙি দিয়ে দোকানখনৰ কাম কৰা এজন ল'ৰাৰ হাত ইফালে আৰক্ষীয়ে ধন লৈ সৈয়দ আলীক আটক নকৰাৰো অভিযোগ তুলিছে উত্তেজিত লোকসকলে আমি সেই দৃশ্যাংশ দৰ্শকসকলক দেখুৱাইছো এটা চুৰিকাণ্ডৰ ঘটনাৰ পাছৰ দৃশ্য প্ৰত্যক্ষ কৰিছে নলবাৰীৰ মুকালমুৱাত সংঘটিত হৈছে এই ঘটনা চুৰৰ আত্মীয়ৰ এনেধৰণৰ তাণ্ডৱ ভাঙি চুৰমাৰ কৰিছে আত্মীয়ৰ দোকান হাত ভাঙিলে দোকানৰ গৰাকীৰ আব্দুল খাই নামৰ লোকজনৰ ঘৰত চুৰি কৰিছিল সৈয়দ আলী নামৰ লোকজনে আৰক্ষীক এই সম্পৰ্কত গোচৰ দিয়া হৈছিল যদিও আৰক্ষীয়ে সৈয়দ আলীক আটক কৰা নাছিল আৰক্ষীয়ে ধন লৈ সৈয়দ আলীক আটক নকৰাৰো একাংশ লোকে অভিযোগ উত্থাপন কৰিছিল আৰু তাৰ পাছতেই যথেষ্ট উত্তপ্ত পৰিস্থিতি কালি নিশাৰ ভাগত সৃষ্টি হয় সৈয়দ আলীৰ আত্মীয়ই আব্দুল খাইৰ হাৰ্ডৱেৰ দোকানখন ভাঙি এনেদৰে লণ্ডভণ্ড কৰিলে আক্ৰমণ কৰি ভাঙি দিয়ে দোকানখনত কাম কৰা এজন ল'ৰাৰ হাতো এখন দোকানত মই আহি কিনে বৈছো মালিক আপুনি মই অলপ আগত আহি বৈছো আমাৰ হেৰি পিলৰ লগত কিবা হৈছিল আমি গম নাপাওঁ আহি কিনে মোক আগৰি কিনে ধৰি কিনে মাৰি কিনে দোকান চোকান ভাঙি পইচা আছিল 1 লাখ চব লৈ গৈছে মোকো তামান মাৰছি ভাগিনো হাত ভাঙছি দোকান চোকান চব ভাঙি দিছি মই দিনটো বৰবাদ পইচা 1 লাখ আছিল হেটো লৈ গৈছে আৰু মোক তামান যিমান পাৰছি মোটামুটি 20টা মান মানুহ আছিল তাহাঁতৰ ভাগি জাগি যি আছিল আহি কিনে মোক মাৰছি মই এতে কায়না আছিল